उस कलम में माध्यम देंगे 1 नंबर प्लाटो नगे इन्हें टीम कहीं चलेगा कहीं ना मन অতি সুন্দৰ নয়নাভিৰাম দৃশ্য অসম আৰক্ষীৰ দলটিয়ে সন্মানীয় মুখ্য অতিথি মহোদয়লৈ অভিবাদন প্ৰেৰণ কৰিছে আৰু সন্মানীয় মহোদয়ে অভিবাদন গ্ৰহণ কৰিছে অসম গাঁওৰক্ষী বাহিনীৰ দলটিৰ নেতৃত্বত আছে অধিনায়ক অংকুৰ বৰুৱা আৰু সহ অধিনায়ক ৰঞ্জিত দাস দলটিয়ে মুখ্য অতিথি মহোদয়ক অভিবাদন জনাইছে অধিনায়ক ৰবিচুতীয়া আৰু সহ অধিনায়ক সামৰ্থ্য দাসৰ নেতৃত্বত ঢকুৱাখানা মহাবিদ্যালয়ৰ দলটিয়ে সন্মানীয় মুখ্য অতিথি মহোদয়লৈ অভিবাদন প্ৰেৰণ কৰিছে ঢকুৱাখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলটিয়ে সন্মানীয় মুখ্য অতিথি মহোদয়লৈ অভিবাদন প্ৰেৰণ কৰিছে অধিনায়ক ৰায়শ্ৰী গগৈ আৰু সহ অধিনায়ক সুনিতা বৰুৱাৰ নেতৃত্বত ঢকুৱাখানা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ দলটিয়ে সন্মানীয় মুখ্য অতিথি মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে স্কুল ঢকুৱাখানা গ্ৰুপ কমাণ্ডাৰ অংকিতা নন্দিনী চমুৱা আৰু এছিষ্টেণ্ট গ্ৰুপ কমাণ্ডাৰ স্বৰাজদীপ বৰাৰ নেতৃত্বত দলটিয়ে সন্মানীয় মুখ্য অতিথি মহোদয়ক অভিবাদন জনাইছে দলপতি বেদান্ত গগৈ আৰু সহ দলপতি নিশা গগৈৰ নেতৃত্বত গোহাঁইবাৰী মজলীয়া বিদ্যালয়ৰ দলটিয়ে সন্মানীয় মুখ্য অতিথি মহোদয়ক অভিবাদন জনাইছে এয়া ঢকুৱাখানা কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলটিৰ নেতৃত্বত আছে দলপতি মাধুৰ্য চমুৱা আৰু সহ দলপতি মায়াশ্ৰী গগৈ ঢকুৱাখানা কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলটিয়ে মুখ্য অতিথি মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে গ্ৰুপ কমাণ্ডাৰ সুভাশিষ পেগু আৰু এছিষ্টেণ্ট গ্ৰুপ কমাণ্ডাৰ অনুভা দত্তৰ নেতৃত্বত এয়া দলটিয়ে সন্মানীয় মুখ্য অতিথি মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে আৰু সন্মানীয় মহোদয়ে অভিবাদন গ্ৰহণ কৰিছে ঢকুৱাখানা গাৰ্লছ স্কুল বি টিম দলটিৰ নেতৃত্বত আছে দলনেত্ৰী লিপিকা গগৈ আৰু সহকাৰী দলনেত্ৰী টুটুমণি গোহাঁই দলটিয়ে সন্মানীয় মুখ্য অতিথি মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে ঢকুৱাখানা বালিকা মজলীয়া অধ্যক্ষণ বিদ্যালয় দলটিক নেতৃত্ব প্ৰদান কৰিছে অধিনায়ক কংকনা পায়ং আৰু সহ অধিনায়ক জ্যোতিৰাণী গগৈয়ে এয়া ঢকুৱাখানা বালিকা মজলীয়া অধ্যক্ষণ বিদ্যালয়ৰ দলটিয়ে মুখ্য অতিথি মহোদয়লৈ অভিবাদন জ্ঞাপন কৰিছে দলপতি বিতুপন পেগু সহ দলপতি দীপ্তি বৈশ্যৰ নেতৃত্বত বিদ্যালয়ৰ দলটিয়ে সন্মানীয় মুখ্য অতিথি মহোদয়ক অভিবাদন জনাইছে জামুগুৰি চাৰিআলি দলটিৰ নেতৃত্ব প্ৰদান কৰিছে জিমাংশু গগৈ আৰু সহ অধিনায়ক সমৰজ্যোতি গগৈ এয়া দলটিয়ে সন্মানীয় মুখ্য অতিথি মহোদয়ক অভিবাদন জনাইছে আৰু সন্মানীয় মহোদয়ে অভিবাদন দলপতি নিকুঞ্জ গোস্বামী আৰু সহ দলপতি নিৰঞ্জন দিহিঙীয়াৰ নেতৃত্বত ঢকুৱাখানা কেন্দ্ৰীয় আদৰ্শ বিদ্যালয়ৰ দলটিয়ে সন্মানীয় মুখ্য অতিথি মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে ঢকুৱাখানা টাউন
হাইস্কুলৰ দলটিক নেতৃত্ব প্ৰদান কৰিছে দলপতি জিতু দাস আৰু সহদলপতি ত্ৰিপতি দত্তই। দলটিয়ে সন্মানীয় মুখ্য অতিথি মহোদয়লৈ সন্মান যাচিছে। অধিনায়ক পৰাণকল্ল বৰুৱা আৰু সহ অধিনায়ক গগন কৃষ্ণ বিশ্বাসৰ নেতৃত্বত ঢকুৱাখানা চৰকাৰী মজলীয়া বিদ্যালয়ৰ দল আৰু দলটিয়ে সন্মানীয় মুখ্য অতিথি মহোদয়লৈ সন্মান প্ৰদৰ্শন কৰিছে। আমাৰ আগবাঢ়ি আহিছে কাইজেন একাডেমী ঢকুৱাখানা বাবুল লাগাছু নেতৃত্বত এয়া ঢকুৱাখানা কাইজেন একাডেমীৰ দল। দলটিয়ে সন্মানীয় মুখ্য অতিথি মহোদয়লৈ সন্মান প্ৰদান কৰিছে। ইমানতে আমাৰ কুচকাৱাজৰ